হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ বাবে মাছৰ এটা অতি সহজভাৱে বনাব পৰা বইলৰ ৰেচিপি লৈ আহিছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছৰ বইল ৰেচিপিটোৰ বাবে প্ৰথমে মই 4 পিচ মাছ লৈছোঁ। মাছকেইপিচ মই ভালদৰে ধুই ল'লোঁ। এতিয়া মই লৈছোঁ ডাঙৰ চাইজৰ দুটা আলু। আলু দুটা অকণমান মই দীঘলীয়াকৈ কাটি লৈছোঁ। দুটা বিলাহী লৈছোঁ আৰু লগতে লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ। পিঁয়াজকেইটাও মই অলপ দীঘলীয়াকৈ কাটি লৈছোঁ। লগতে মই লৈছোঁ নৰসিংহৰ পাত, দুটা মান ধনিয়াৰ পাত, আদা নহৰু আৰু কেঁচা জলকীয়া খুন্দি লোৱা, আৰু আদা নহৰুখিনি মই অলপ সৰহকৈ লৈছোঁ আৰু লগতে লৈছোঁ জালুক। এতিয়া এখন কেৰাহী লৈছোঁ। ইয়াত মই তেল ব্যৱহাৰ কৰা নাই। ইয়াত এতিয়া কেঁচা মাছ কেইটুকুৰ লাহেকৈ এড কৰি দিছোঁ। এই মাছৰ বইলখিনিত মই অলপো তেল ব্যৱহাৰ নকৰোঁ। এতিয়া ইয়াত আলুখিনিও এড কৰি দিছোঁ। লগতে মই বিলাহী আৰু পিঁয়াজখিনিও ইয়াত দি দিম। ইয়াত মই এই মগটোৰ জোখাৰে 1.5 মগ পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইয়াতকৈ কম পানী ব্যৱহাৰ কৰে তেনেহ'লে কৰিব পাৰে। এতিয়া মই ইয়াত 1 চামুচ নিমখ আৰু আধা চামুচ হালধি ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালকৈ মিলাই ল'ম। মাছখিনি বেছি লৰাই নাথাকিব, নহ'লে মাছখিনি ভাগি যাব পাৰে। দেখিছে মাছখিনি ভালকৈ উতলি আছে, গতিকে এতিয়া ইয়াত মই 2 চামুচ জালুকৰ গুড়ি আৰু আদা নহৰু পেষ্ট ব্যৱহাৰ কৰিম। আদা নহৰু গোটেইখিনি মই দি দিয়া নাই, আধা মই এতিয়া দিছোঁ আৰু বাকীখিনি হোৱাৰ সময়ত ব্যৱহাৰ কৰিম। এতিয়া এইখিনি কিছু সময়ৰ বাবে ঢাকি ভালকৈ আলুখিনি সিজিবলৈ দিম। মোৰ মাছৰ বইল প্ৰায় ৰেডি হৈ গৈছে, গতিকে এতিয়া ইয়াত বাকী থকা আদা নহৰুখিনি আৰু আধা চামুচ গৰম মছলা যোগ কৰি দিলোঁ। এইখিনি এতিয়া লাহেকৈ মই মিলাই ল'ম। আমাৰ বইল প্ৰায় হৈ গৈছে, গতিকে এতিয়া ইয়াত নৰসিংহ আৰু মান ধনিয়াখিনি যোগ কৰি দিলোঁ। এইখিনি শেষত ব্যৱহাৰ কৰিব, নহ'লে গোন্ধটো নাইকিয়া হৈ যাব। দেখিছে আমাৰ বইলখিনি ৰেডি হৈ গ'ল। এনেকৈ এবাৰ মাছৰ বইল বনাই খাই চাব। এইটো শৰীৰৰ কাৰণেও বহুত ভাল, আৰু ইয়াত মই অকণো তেলৰ ব্যৱহাৰ কৰা নাই, গতিকে এই স্বাস্থ্যৰ বাবে বহুত উপকাৰী। গতিকে এবাৰ এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰি চাওক। এনেকৈ মাছৰ বইল খাবলৈ খুবেই ভাল লাগে। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।